নমস্কাৰ মোৰ আন এটা ভিডিঅ'লৈ আজি আকৌ আহিলোঁ আপোনালোকৰ ওচৰলৈ ভিডিঅ'ত আৰু কাইলৈ মই কৈছিলোঁ যে আপোনালোকে SS ফাৰ্ষ্ট ইয়েৰ এক্সামৰ ৰিজাল্ট দিব তো আজি যে ৰিজাল্ট দিয়া কথা মই শুনিছিলোঁ কালি মই সম্ভৱ নাছিলে বুলি কৈছিলোঁ তো আজি ৰিজাল্ট নিদিলে তো দিব নাছিলে বাৰু মই শুনিছিলোঁ শুনাটোতো ভুলেই হ'ল পায় এইটো হয় তো ৰিজাল্টখন নিদিলে এইটোকে আপোনালোকক ক'বলৈ আহিলোঁ যে আজি মোৰ ৰিজাল্ট নাই দিয়া তো কিয় নিদিলে এইটো মই নাজানো ৰেডি হোৱা নাছিলে পায় তেতিয়ালৈকে এনাউন্সমেণ্ট নাই হোৱা পায় তো অফিচিয়েল এনাউন্সমেণ্ট হোৱা নাই কেনে দিয়া নাছিলে তো ৰিজাল্ট যেতিয়া দিব তেতিয়া আপোনালোকক জনাম আৰু পিছফালে যি বেকগ্ৰাউণ্ড দেখি আছে তো মানে লাও গছটো আছে যে চাৰিটা আহিলে মানে মানুহ বহুত ডিষ্টাৰ্ব কৰি থাকে যে মানে মানুহবোৰ ডিষ্টাৰ্ব কৰি নাথাকে অলপ জাগে জাগে মানুহবোৰ আহি যায় তো ক'বলৈ অলপ দিগদাৰী হয় তো অলপ পিছত মই কৈ আছোঁ কি ক'ম কোনোবা এতিয়া আকৌ আহি গৈছে মানে এফালৰ পৰা গৈছিলোঁ মানে মই তাত ধ্যানত আহি গ'লো মই ক'ব নোৱাৰিম তো সেইকাৰণে যোৱাৰ পিছত আপোনালোকৰ ভিডিঅ'লৈ আকৌ আহিলোঁ আৰু এইফালে পিছফালে যি দেখিছে লাওৰ গছ লাও আমি বহুত খালোঁ ইয়াত আপোনাক দেখাইছিলোঁ বাৰু এতিয়ালৈকে লাও আছে তো বহুত খালোঁ আমি লাও এতিয়া ফুল ফুলিছে কলি ফুলিছে আগতো লাও বহুত আছে তো লাও মানে দেখা এতিয়া লাওৰে কৈ থাকিম তো মই আৰু বেলেগ কি ক'ম আৰু আপোনালোকে সকলোৱে ঠিকে আছে বাৰু ময়ো পিছে বহুত ভাল আছোঁ আৰু এতিয়া বাৰিষা এইফালে আপোনালোকক কিবা মই য'ত ভিডিঅ' শ্বুট কৰিছিলোঁ তাত মানে গোটেই বোকা পানী দেখিব পাৰে এতিয়া আমাৰ কাকাজনে মানে এইফালে গৈছে বোকাটো কিমান সোমাই গৈছে মানে পানী বৰষুণ একেদিন পূৰা দি আছে যে সেইকাৰণে ইমান হৈছে ইয়াতে মই ভিডিঅ' শ্বুট কৰিছিলোঁ দেখিব পাৰে আপোনালোকে মানে এইফালে মই য'ত ভিডিঅ' শ্বুট কৰিছিলোঁ তাত মই ভিডিঅ' শ্বুট কৰিছোঁ তাতে বোকা হৈ গ'ল আৰু তাত মই এতিয়া আৰু আজিৰ পৰা তাত ভিডিঅ' শ্বুট কৰিব নোৱাৰিছিল এইফালে জেগাটো তাত মই ভিডিঅ' আৰু আজিৰ পৰা শ্বুট কৰিব নোৱাৰিম মানে তাত ভিডিঅ' শ্বুট কৰা ইম্পচিবলে হৈ গৈছে আৰু ক'ব পাৰি তো মই ভিডিঅ' তাত শ্বুট কৰিব নোৱাৰিম আৰু এতিয়া আৰু কি ক'ম ঠাণ্ডা দিনটো মানে ডিচেম্বৰ নৱেম্বৰ মাহত আকৌ মই তাত ভিডিঅ' শ্বুট কৰিম এতিয়া বাৰিষা দিন যে কিন্তু তাত এতিয়া আৰু শ্বুট কৰিব নোৱাৰিম যেতিয়া শ্বুট কৰিব পাৰিম তেতিয়া পাৰিম আৰু এতিয়া নোৱাৰিম জানো কাৰণ এতিয়া বাৰিষা আহি গ'ল মে' এপ্ৰিল চলি আছে তো সদায় বৰষুণ দিয়ে ঠাণ্ডা বতৰ থাকে এতিয়া বৰষুণ দিব লাগিছে আন্ধাৰ কৰি দিছে তো এতিয়া তাত মই শ্বুট কৰিব নোৱাৰিম তাতে মোৰ জেগা আছিলে যে প্লেচখন এতিয়া মই ইয়াত আহি গ'ল ওখ জেগাত তো ইয়াতো এক দুই মাহ পিছত ইয়াতো নোৱাৰিম কেলৈ ইয়াতো পূৰা বোকা হৈ যাব গোটেই তালৈকে আৰু কেতিয়াবা বানপানীও হৈ যায় অহা বছৰ মানে পূৰা বানপানী আমাৰ ইয়ালৈকে আহিছিলে ইয়ালৈকে পূৰা বানপানীয়ে আছিলে এবাৰ থাকিলে এবাৰ ভিডিঅ' আমি ইউটিউবত আছোঁ দেখামেই আপোনালোকক তো মোৰ ভিডিঅ'টো কেনেকৈ থাকে ৰখিব মই কৈ আছোঁ ৰখিব কি কওঁ নিজে নাই আৰু ৰখিব আপোনালোকক মই পিছফালে পালোঁ আগফালে পালোঁ পিছফালে পৰা শ্বুট কৰি দেখাইছোঁ এইফালে গোটেই জংঘল মানে ফুল গছ আছিলে যে আপোনালোকক কৈছিলে ফুল গছটো ঢাকি পৰিলে মানে লাও গছটো আহি গ'ল যে সেইকাৰণে ঢাকি পেলাই লাও গছটো কেতিয়াবা আছে এতিয়া বাৰিষাত আৰু লাও গছ হৈ গৈছে তো এইফালে আমাৰ খৰিও থোৱা আছে মানে জ্বলাবলৈ ঠাণ্ডা দিনটো খতম হয় ঠাণ্ডা দিনত আকৌ জ্বলাম এইটো এতিয়াতো কোনো নজ্বলে তো এইফালে গোটেই জংঘল হৈ পৰিলে মানে বাৰিষা ছিজন যে এইফালে জংঘল এইফালে টিউবৱেল এটা আছে এইফালে গৰু ছাগলী চবৰে এইবোৰ আছে ইয়াত গৰু থাকে ছাগলীজনী ইয়াতে বন্ধা আছে বাৰু তো এইফালে অলপ লেতেৰা পেতেৰা হ'ব পাৰে আমি নাচাওঁ আৰু এইফালে খেৰ থোৱা আছে মানে গৰু খাবলৈ খেৰটো থোৱা আছে খেৰ কি কয় গৰু খাবলৈ খেৰটো থোৱা আছে এইফালে আমি খেলোঁ ইয়াত ফিল্ড হয় ডাঙৰ এইফালে পানী হৈ গৈছে দেখা আৰু এইফালে অলপ আমাৰ ওচৰৰ ঘৰতে ঘৰ বনিছে মানে তাতে অলপ দেখালোঁ আৰু কিমান তাত দেখা আৰু এইফালে লাও আছে অকণমানি যাওঁ ঘৰলৈ আৰু উভতি গৈছোঁ আৰু আপোনাক SS ফাৰ্ষ্ট ইয়েৰ ৰিজাল্ট যেতিয়াও দিম আপোনালোকক সোনকালে জনাম মানে কালি পৰহি শুনাইছোঁ টিভিত এইটো ফুল গছটো আপোনাক দেখাইছিলোঁ যে নাৰ্জী ফুলখন এইটো শুকাই গ'ল আৰু ক'ব পাৰি এইটো আমাৰ কুকুৰাজন যে আগৰ ভিডিঅ'ত এটা দেখাইছিলোঁ তো এইও খাই আছে চেৰা তো এইফালে আম গছ আমো লাগিছে আমাৰ এইটো চাইডে আমবোৰ সেই আমবোৰতো গেলিছে দেখিছোঁ তো কেইটামান গেলিছে আৰু কি ক'বা আম আমাৰ নাইকিয়াও হৈ গৈছে আগৰ এটা আগফালে গছ আছিলে কাটি দিলে তো এতিয়া এইটোৱে আমাৰ যি আম গছ আছে যে এইফালে অলপ গেলি গৈছে দেখিব পাৰিছে তো এইটো কিয় গেলিছে এইটো ইমান নাজানো ঠিক আছে ভিডিঅ'বোৰ চাই থাকক আপোনাক কণ্টিনিউ আহি কেনে মই হৈ গ'লো মানে আপোনালোকক যিমান শ্বুট কৰিব পাৰিলোঁ দেখালোঁ আৰু বহুত কিবা বস্তু আছিলে মানে দেখালোঁ কাৰণ এইবোৰ পাৰ্চনেল বস্তু যে চবক দেখাব নোৱাৰি চবক নাই আমাৰ ফেমিলিক দেখাব পাৰি এবাৰ মানুহে এইটো নহ'ব পাৰে তো এইটো কাৰণে মই বিচনাত আহি হৈ পৰিলোঁ মোৰ বেডৰুমত আৰু মোৰ বেডৰুম কেঁচা ফেঁচাহে দে আমি মানুহ নহয় আগতো কৈছিলোঁ তো মোৰ লেতেৰা বেতেৰাকৈ পৰি আছে তো আপোনালোকক বাৰু নেদেখাওঁ আপোনালোকক মই বহুতো কৈ থাকোঁ যে হোম টুৰ দিম কৈছিলোঁ মই এটা ভিডিঅ'ত হোম টুৰটো নাই দিয়া মানে কি হ'ল আমাৰ ঘৰটো ইমানো ভালেই হয় মানে তেতিয়াও দিবলৈ ভাল নালাগে যে এইটো এটা হোম টুৰ দিলে মানে ভিডিঅ' এটা বনাব লাগিব এক্সট্ৰাকৈ বনাই লওঁ ভিডিঅ' এটা খালি বহুত লেতেৰাকৈ থাকে আমাৰ ঘৰটো এতিয়াও দেখিলে বহুত লেতেৰাকৈ আছে টেহাকৈ হৈ যায় কামবোৰ দুটা মাজত এনেকৈ মই দেখাবলৈ গ'লে আপোনালোকক চকীটো ক'ৰ ওপৰত থোৱা আছে চালে বিচনাটোৰ ওপৰত সেইটো চকীটো মানে থোৱা আছে মানে তলত ঘৰ লিপিছিলে মানে তো তাৰ এইটো ৰাখি ইয়াত থোৱা আছে তো সেইকাৰণে মই এইটো থৈছোঁ এইফালে চব কাৰণে বেগ চেগ থোৱা আছে তো তলত লিপা আছে তো সেইকাৰণে এনেকৈ থোৱা আছে পিছফালে বেগ আছে আৰু এইকাৰণে লেতেৰাকৈ আছে আৰু পিছফালে মাটি দেখিছে নাই তো আমাৰ মাটিৰে ঘৰে দে আৰু আমাৰ এইটো আপোনালোকে যদি মোক ছাপোৰ্ট কৰা লাইক কৰা ছাবস্ক্ৰাইব কৰা শ্বেয়াৰ কৰা
তো ইনশাআল্লাহ মই অলপ আৰু নকওঁ আপোনাক কৈছিল আৰু কি ক'ম আৰু তো মোক এনেকৈ ছাপোৰ্ট কৰি থাকিব আৰু আজিৰ কাৰণে ইমানে মই ক'ম আৰু ভিডিঅ'টো ইমান দীঘল নলৈ যাওঁ যে আপোনালোকে আমনি পাই যাব আৰু আগৰ নেক্সট ভিডিঅ' মোৰ চাব SSৰ ৰিজাল্ট দিলে মই আপোনালোকক মই জনামে চিয়'ৰ জনামে ৰিজাল্টটো দিলে দিয়ক তাৰপিছত মই জনাম ৰিজাল্টটো আজি নিদিলে মানে কালি নহ'লে পৰহি ৰিজাল্টটো চিয়'ৰ দিব কালি শুনিছোঁ ছেকেণ্ড ইয়েৰ ৰিজাল্ট দিব তো চাওঁ কালি দিয়ে নিদিয়ে কালি দিলে আপোনাক ওচৰলৈ মই আকৌ আহি কেনে জনাম কালি ছেকেণ্ড ইয়েৰ ৰিজাল্ট দিছে কালি ছেকেণ্ড ইয়েৰ ৰিজাল্ট দিলে মানে মই ক'ম আপোনাক ওচৰলৈ তো কাইলৈতো লগা নাই মোক ছেকেণ্ড ইয়েৰ ৰিজাল্ট দিব মোক কেনেকৈ আন্দাজ লাগিছে দিব পাৰে তো আৰু ফাৰ্ষ্ট ইয়েৰ ৰিজাল্টৰ কথা ক'মতো কি ক'ম এতিয়া আমাৰ স্কুলত কেতিয়া দিয়ে আৰু ঠিক আছে আজিৰ কাৰণে ইমান মোৰ ভিডিঅ'খন চাই থাকিব দেই কণ্টিনিউ নহয় আগৰ ভিডিঅ'বোৰ চাব আৰু কণ্টিনিউ আগৰ ভিডিঅ'বোৰ চাব আৰু নিউ ভিডিঅ'বোৰ আহিব কালি পৰহিলৈ আহিব সোনকালে মোৰ নেক্সট ভিডিঅ'লৈকে অলপ অপেক্ষা ৰাখিব